এইটো ছাগলী ইয়াক এতিয়া লৰাই দিবা দিছে, ইয়াক লৰাই দিওঁ এনেকৈ। অঁ লৰাই দিছোঁ দে। হাই বন্ধু বান্ধৱীসকল, মোক ছাগলীকেইটা লৰাই দিবা দিলা ঘৰত, ছাগলীকেইটা লৰাই দিবা আহি ইয়াক লগ পালোঁ। মোৰা ভাই হয়, আমি এতিয়া বহি আছোঁ আৰু ছাগলীকেইটা সিফালে আছে। মই এতিয়া ছাগলী চিনি নাপাওঁ, আমাৰ ছাগলী তিনিটা বুলি কৈছে। এতিয়া কোনটো বা ছাগলী যাওঁ আছোঁ আগুৱাই। গাইছ এইফালে আমাৰ ছাগলী আছে পথাৰত, এতিয়া ছাগলী আছে দেখোন 4টামান, এইফালে 3টা, এইফালে এটা। আমাৰ বা কোনটো ছাগলী হ'ল যাওঁ আছোঁ। মই মানে এই ছাগলী গৰুত ইমান এটা মাথা মৰা নাছিলোঁ। এতিয়া আকৌ আজি ঘৰত আছোঁ, বেপাৰতো যোৱা নাই। ঐ আমাৰ ছাগলী হয়নে নহয় এইটো? এইটো আমাৰ ছাগলী হয়নে নহয়? এইটো এইটো আমাৰ হয়নে নহয়? আমাৰ অঁ পাই গ'লোঁ, এইটো আমাৰ ছাগলী। চানাকেইটা ক'ত? চানাকেইটা অঁ ছাগলী পাই গ'লোঁ, সেইটো ছাগলী পূৰা খাই থাক, পেট ফুল কৰি দি। ছাগলী এতিয়া খুটিটো লৰাই দিবা দিছি, ইয়াক এইটো লৰাই দিওঁ। লৰাই এতিয়া ছাগলী লৰাই 2 প্ৰকাৰে দিব পাৰি। এইটো লৰাই দিয়া অলপ বেলেগ আৰু মই এইটো খুটিটো কেনেকৈ পুতব জানানে? এনেকৈ অলপ মাটিত মাৰি দিবি, এনেকৈ মাৰি দি এই চেণ্ডেলে দি এইটো সুদা ভৰি দি দিলে ফুটি যাব আকৌ, এনেকৈ মাৰি দিবি। গৰুক পানী খুৱাইছ দে দে বাৰু। আৰু এতিয়া চানাকেইটা আছে, এইটো লৰাই দিলোঁ, সেইকেইটা মই কেনেকৈ লৰাই দিম চাই থাকক, শুনছা নে নাই? এইটো নাহনি ছাগলী ক'ত যায়? এইফালে আহে, ক'ত খাৱা তোক নাখাৱা, ক'ত যা? এইটো ছাগলী ইয়াক এতিয়া লৰাই দিবা দিছে, ইয়াক লৰাই দিওঁ এনেকৈ। অঁ লৰাই দিছোঁ দে। আৰু ইয়াক খুটিটো আৰু হ'লে নাখোৱা। মোৰ এতিয়া ছাগলীটো লৰাই দিয়া হ'ল, লৰাই দিয়াৰ পিছত এতিয়া বজাৰত যাম। মোৰ বজাৰৰ ৰুমটো অলপ ঠিক কৰিব আছে, সেইখিনি কৰি পেলাই আহিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, ভাল লাগিব। এয়া ভাই আমি এতিয়া আহি আছোঁ, লাহে লাহে ঘৰত যাম। ঘৰত যাই মই এই বস্তু বাঁহকেইটা লৈ পেলাই যাই থাকিম। এয়া ভাইয়ে মোবাইলত ব্যস্ত দে বাৰু। ভাই একবাৰ চাই দিয়ে ভাই। অঁ অঁ বাংলাগড় বজাৰ আহি পালোঁ। এইখন আজি মানুহজনো নাই, আমি দুটাই। কালি একে মানুহ ভৰ্তি হ'ব, যদি পাৰোঁ কালিকলৈকে এটা ভিডিঅ' বনাম। আমি এতিয়া সূতাকেইটা পুতোঁ, এই এতিয়া হ'ব হতটো মোৰ। এতিয়া আগৰ ঘৰ আছে এইবিলাক, এইফালে মোৰ হতটো হ'ব, এইখিনিত হ'ব হতটো। এইয়া ইফালে হাইৱেটো থাকিল, এইখন দলং, এইটো হাইৱে। এনেকৈ দলং কাম চলি ঘৰ বন্ধাক লৈ গাঁটা খুন্দি আছোঁ ভাই। গাঁটাটো খুন্দা হ'লে আমি যাম এতিয়া। ঠিক কষ্ট বহুত, দুনিয়াখনত চলা বহুত কষ্ট, টেংকে চলিব নোৱাৰা ভাই। দুনিয়াখনত খাৱা বহুত কঠিন, কৰি আছোঁ আৰু কি হয় চাওঁ। গাঁটা খুন্দাই হোৱা নাই ভাই, বহুত খুন্দলোঁ, মাটি ওলাব লাগিব এতিয়া। শিলগুটি আছে, এয়া খুন্দা নাযায়। বহুত টাইম লাগিল এটা গাঁটা খুন্দোতে। চিপিৰাংখন একদম বতুৱা চিপিৰাং, শিলত মৰা চিপিৰাং। মাৰ ভাই আকৌ মাৰ, শিলত মৰা চিপিৰাং। ই খুন্দি আছে, মই মাটি উলিয়াই আছোঁ আৰু কৰিব লাগিব কিবা কৰি ক্লিয়াৰ কামটো। আমাৰ এটা সূতা পোতা হৈ গ'ল ভাই। হাততালি মাৰ এতিয়া এটা পানী অলপ দিব পাৰিলে সূতাটো গজগজীয়া হ'ল, কিন্তু এতিয়া মুঠিয়ে দিওঁ নেকি, পানী নাই। পানী দিলে মানে সূতাটো গজগজীয়া নাই। এতিয়া বঢ়িয়া গজগজীয়া হৈছে, টাইট হৈছে। এতিয়া পানীটো ব্যৱস্থাটো কৰিব লাগিব আকৌ হ'ল দে ভাই। বহুত শিলগুটি আছিল গাঁটাটোত, বহুত শিলগুটি আগৰে আছিল গাঁটাটো। খুন্দবা পৰা নাই, আধা ঘণ্টামান লাগিল এটা গাঁটা খুন্দোতে। যদি আধা ঘণ্টা লাগিল, মই মোৰ জীৱনৰ পৰা কি আশা কৰিব পাৰোঁ চিন্তা কৰচোন। আশা বাদেই দিছোঁ আৰু, জীৱনৰ আশা বাদ দিছোঁ দে ভাই। ক'ত আৰু কাম কৰা শেষ, এতিয়া আমি হাত ভৰি ধুই আছোঁ। এতিয়া ঘৰৰ ফালে যাম ভাই। হৈছে না হাত ভৰি ধোৱা? ইমান টাইম লাগে নেকি ভৰি খাম ধুওঁতে? নাওমান ভৰি খাম হৈছে। এয়া বজাৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া এইটো আলোচকা চক পাম। আলোচকা চকটো পামেই আৰু। চাই থাকক, বহুত ডাঙৰ ট্ৰাক এখন আহিছে ভাই। চাই লওঁ ট্ৰাকখন। ট্ৰাক দাদা হাই। আলোচকা চকটো এইটো। দাদা মাৰি দি নহ'লে খুন্দা মাৰি দিম গা। অঁ এইয়া ডাঙৰ ট্ৰাক আহিছে। হাই এই আলোচকা চকটো পাৰ হ'লোঁ। হাই গাইজ বিগ ব্ৰেকিং নিউজ। মামাই দিয়া স্কুটি লৈ যাই আছে আগত মানুহ বহুত ভিৰ হৈ আছে। কি কাৰণত হৈছে মই এতিয়ালৈকে গম পোৱা নাই। চাই লওঁ আছোঁ, পুলিচ মানুহ চব ভৰ্তি।
চাই লওঁ ৰ কি হৈ আছে ইয়াতে কিবা হ'ব কি হ'ব এই জিলা ভিত্তিক কাবাডী খেল প্ৰতিযোগিতা কাবাডী খেল হ'ব ভাই মানুহবিলাকে বহুত কষ্ট কৰি আছে এয়া ক'ত আপোনালোক প্লেচটো জনাই দিওঁ এই যে খাৰখাৱা আছে আমাৰ খাৰখাৱাৰ ফ্ৰণ্টে এইখন খাৰখাৱা আমি নাযাওঁ পইচা নাই বহুত টকা লৈ হয় খাৰখাৱা চাওক কেনাই খাৰখাৱা এই আগত মামাই দিয়া স্কুটিত ফাটে আছে ৰঙা স্কুটি বাৰু যি কি নহওক হাই দাদা হাই ইফালে এটা তেল ডিপ আছে তেনেকৈ আমাৰ যাত্ৰাটো হৈ আছে লাহে লাহে চাই থাকক ঐ মাকা ধুলাকৈ উৰাইছা তীব্ৰ গতি স্বৰ্গগতি 40ৰ ওপৰত গাড়ী নচলাওঁ আমি এইফালে NRL তেল ডিপ এইখন তেল ডিপটো পালে মানুহবিলাকে ইয়াতো এখন ধাবা আছে আপোনালোকে খাই যদি খাব পাৰে মই নাখাওঁ মোৰ পইচা নাই মাই এইয়া লাইট মাৰি দিছা এই মাকা লাইট মাৰি দিছা এইফালে তেল ডিপ এইয়া ভাই যা ভাই এই ট্ৰাক যা মেক্সিমো মনদ্বীপ মেক্সিমো যা ভাই এইখন বা কি ক'ব নোৱাৰোঁ কিবা লিখি দিছে চৰকাৰে এইখিনিৰ পৰা ৰাস্তাটো অলপ ভাল নহয় হ'লেও যাই থাকিম আৰু চেষ্টা কৰিম ভালে যাবক লাগে পিপ এইয়া মই হৰণটো বজাব নোৱাৰোঁ সেই গতিকে মুখেদিয়ে বজাই দিছোঁ মই মোক পাৰ হ'ব দি দে ঠিকে আছে যাই আছোঁ ডাম্পাৰ ছাইডত ৰখাই আছে ইফালে আগত বা কি হৈ আছে গম নাপাওঁ যি হৈ থাকে আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম ভিডিঅ' মে বনে চলিয়ে চুৰু কাটে লাহে যাই আছোঁ মই কাৰণ বহুত জোৰত গ'লে আপোনালোকে ভইচটো শুনা নাপাব পৰা আগত গীতাঞ্জলি বাছ আহি গৈছে ইফালে মানুহ এজন খোজকাঢ়ি আহি আছে কি বা হৈছে ভৰিখনত কিবা হৈছে দে ভাই লাহে যাই থাক আৰু আহি আমি এতিয়া শাকতলা পাম অলপ পিছতে 2 মিনিট পিছত শাকতলা পাম এইয়া দাদা আৰু বাইদেউ ভণ্টিহে হয় নে বাইদেউহে হয় জোৰত আমাক পাছফালে থৈ গ'ল আগত এখন হোটেল আছে হোটেলখনত চাহ খাম বুলি ভাবছোঁ এতিয়া চাহ আছেনে নাই সুধো ৰচোন বাৰু এনেকুৱা ৰাস্তা ঘৰত খাই বেছি ভাল লাগে চাহ আছে চাহ খাম দে ৰাস্তা ঘৰত চাহ খাওঁ বলিকা চাহ খাব চাহ তাহ খালোঁ বঢ়িয়াকৈ শাকতলা দলংখনৰ পৰা অকণমান ইফালে এই হোটেলখন আছে ভাল বঢ়িয়া চাহ বনালা খালোঁ এতিয়া যাই থাকোঁ এইয়া হোটেল আমি ডাঙৰ হোটেলত চাহ নাখাওঁ বাৰু সৰু হোটেলতে খাওঁ ৰাস্তা ঘৰত খাওঁ ভাল লাগে চাহটো বঢ়িয়া বনায় ৰাস্তা ঘৰত লগে বনাই পেলাই দিয়ে আৰু আগতে বনাই থোৱা নাথাকে ভিডিঅ'টো এতিয়া শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব ভাই থেংক ইউ ধন্যবাদ জয় অসম